Hello friends, আপোনালোকৰ মাজলৈ আজি এটা নতুন নোটিফিকেশন লৈ আইছো হে টিপস হয় টিপসৰ দ্বাৰা আপোনালোকে কেনেকৈ আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলত থকা WhatsApp মেসেজ আপোনাৰ মোবাইলত চাব পাৰিব তাৰ কাৰণে মই আজি এই ভিডিওটো বনাম আপোনাৰ যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আগৰলৈকে নোটিফিকেশন পাই থাকিবৰ কাৰণে বেল আইকনটো অন কৰি দিব ঠিক আছে ফ্ৰেণ্ডছ গতিকে বলক ভিডিওটো ষ্টাৰ্ট কৰো এই ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ মোবাইলত এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব এপ্লিকেশনটোৰ নাম হৈছে What Scan for WhatsApp আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰিব আৰু মই এটো ভিডিওটোৰ ডেসক্ৰিপচনত এয়াৰ লিংকটো দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব WhatsApp স্ক্যান এনেকুৱা এই সফটওয়্যাৰটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰাৰ পিছত আপোনালোকৰ কি হয় আপোনাৰ মোবাইল আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলৰ মেসেজ আপুনি চাব বিচাৰে সেই মোবাইলটো 2 মিনিটৰ কাৰণে ল'ব লাগিব লোৱাৰ পিছত আপোনাৰ সেই মোবাইলৰ WhatsAppত আপুনি যাৱাৰ পিছত মই ভিডিওটো মই এপ্লিকেশনটো ডাউনলোড কৰা হে অলৰেডি এপ্লিকেশনটো ডাউনলোড হোৱাৰ পিছত মোৰ কি হল এটো ওপেন কৰিলে হল ওপেন কৰাৰ পিছত চাওক এটো হয় আপোনাৰ মোবাইল কিন্তু এটো আপোনাৰ মোবাইলত এই এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব চাওক ফাৰ্স্ট এলাও আছে ইয়াতে এলাও কৰি দিলে হল হোৱাট স্ক্যান প্ৰথমতে যেটো দেখা পাইছে হেতু হৈছে হোৱাট স্ক্যান গতিকে মই আনটো মোবাইলতো দেখাব লাগিব সেই কাৰণে মই ভিডিওটো আনটো বেলেগ এটা মোবাইলেদি শুট কৰিম চাব ইয়াতে চাওক হোৱাট স্ক্যান টু ক্লিক ইয়াতে হোৱাট স্ক্যানত আপুনি ক্লিক কৰি দিলে হল এটো হয় আপোনাৰ মোবাইল ইয়াতে প্যাটাৰ্ন দিব পাৰিব আপুনি যদি কোনোবাই লাৰিব সিক্ৰেট ৰাখিব বিচাৰে তেনেহলে প্যাটাৰ্ন দিব পাৰে মই স্কিপ মাৰি দিলো স্কিপ মানে কোনো প্যাটাৰ্ন নিদিলো ঠিক আছে আপোনালোকে যদি ইচ্ছা কৰে প্যাটাৰ্নও দিব পাৰে এটা চাওক এনেকুৱা হোৱাৰ পিছত তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাব বাৰকোডৰ নিচিনা এটো হয় আপোনাৰ মোবাইল ঠিক আছে আপোনাৰ মোবাইলটো এনেকুৱা ওপেন কৰাৰ পিছত আপোনাৰ ফ্ৰেণ্ডৰ WhatsAppটো ওপেন কৰিব এটো হৈছে আপোনাৰ ফ্ৰেণ্ডৰ WhatsApp ঠিক আছে আপোনাৰ ফ্ৰেণ্ডৰ WhatsAppটো ওপেন কৰাৰ পিছত ওপৰত দেখা পাইছে 3 ডট বলা এটা অপচন আছে ঠিক আছে 3 ডট অপশনটো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে WhatsApp web 3 নম্বৰটো কি আছে WhatsApp webটো ক্লিক কৰাৰ পিছত এই ওপৰত প্লাস চিন আছে প্লাস চিনত ক্লিক কৰি দিব আপুনি প্লাস চিনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাব এটো স্ক্যান কৰিলে হল আপোনাৰ তলটো হৈছে আপোনাৰ মোবাইল ওপৰটো হৈছে আপোনাৰ ফ্ৰেণ্ডৰ মোবাইল এনেকুৱা স্ক্যানিং হোৱাৰ পিছত A to Z আহি যাব চাব ইয়াতে চাওক কি হল এটো হৈছে আপোনাৰ মোবাইল ঠিক আছে এটো হৈছে আপোনাৰ মোবাইল আৰু এটো হৈছে আপোনাৰ ফ্ৰেণ্ডৰ মোবাইল ইয়াতে বেকত যাওক কিনে চাওক ইয়াতে কি আছে যিখিনি A to Z আছে ইয়াতে যিখিনি মেসেজ আছে এটো মোবাইলত এটো মানে আপোনাৰ মোবাইল এটো আছে আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলত যিখিনি কন্টাক্ট আছে যিখিনি মেসেজ আছে যিখিনি মেসেজ আহিছে A to Z আপোনাৰ টোটো আহিছে ঠিক আছে আহাৰ পিছত চাওক ডিপি যেটো আপোনাৰ প্ৰফাইলৰ ফটো আছে যেটো নেকি আপোনাৰ ফ্ৰেণ্ডৰ প্ৰফাইলৰ ফটো আছে সেই প্ৰফাইল সহকাৰে আহি যাব আৰু আপুনি কেতিয়া কি মেসেজ কৰিছে A to Z গম পাব ঠিক আছে ইয়াতে চাওক মই কাৰোবাক হাই বুলি দিলো হাই দিয়াৰ লগে লগে চাওক এটোতো আহি যাব ইয়াতে কি হৈছে অনলাইন থকা বুজাইছে কিন্তু সোৱা নাই মেসেজটো শো কৰা নাই এই এটা চাওক নোটিফিকেশনটো আহি গৈছে হাই বুলি মেসেজ আহি গৈছে ঠিক আছে তাৰ মানে আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলত যিখিনি মেসেজ আহিব হেতু আপুনি আপোনাৰ মোবাইলত